দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোকো শুভেচ্ছা দিছে মোকো এনেকৈ দিয়া হাই এটা দি দিয়া মা হাই এটা দি দিয়া তাই বিৰাট ভাল পাইছে একদম লাইট জ্বলাই দিছোঁ যে চাকি জ্বলাই অলৰেডি হৈ গৈছে আৰু চাৰিওফালে বমৰ শব্দ ভালকৈ একো শুনা নাই আহকচোন আমাৰ ঘৰটো কেনেকৈ সজাইছোঁ আপোনালোকক বাহিৰৰ পৰা দেখাই দিওঁ আমাৰ মুকু চা কি ধুনু হৈছে মুকু ধুনুকে দেখুৱাই দিয়া ধুনু ফ্ৰক চোলা একদম ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু এইকেইটা চাকি মই মানে সজাইছোঁ পেইণ্ট কৰিছোঁ কেনেকুৱা হৈছে আপোনালোকে ক'ব কম সময়ত বনাইছোঁ কাৰণ ৰাতি বনাইছোঁ কালি মুকু খোৱাৰ পিছত যেনে তেনে অকণমান কৰিছোঁ আৰু যি পাৰিছোঁ আৰু বম অনা নাই দেই বম একো অনা নাই খালি এইকেইটা চকৰি আনিছোঁ কলগছ আৰু এইকেইটা কি ফুলজাৰি ন ডাঙৰটো ন এটা ডাঙৰটো আৰু মোৰ কাৰণে সেইফালে মই ৰংগলীৰ কাৰণে ৰঙো থৈছিলোঁ সেইবোৰ কৰা নহ'ল আৰু একদমেই সময় নাপালোঁ আৰু এতিয়া আমাৰ ধুনু লাইটটো দেখাই দিম ধুনু লাইটটো দেখাই দিম এটা এইটা লাইট যে অনলাইনৰ পৰা আনিছোঁ দেই ইমান শব্দ মই একো শুনা নাপায় ভালকৈ চুই দিয়া এবাৰ চুই দিয়া লাইটটো চুই দিয়া এবাৰ লাইটটো এইকেইটা অনলাইনৰ পৰা আনিছোঁ বহুত ভাল লাগিছে একদম ধুনীয়া লাইটকেইটা ষ্টাৰ আমাৰ তাই বহুত ভাল পাইছে আমি যে এই লাইট দুদিনমান হ'ল ন আমাৰ ফিটিং কৰি দিয়া তাইৰ কাৰণে আমি দেওবাৰে লগালোঁ আজি বৃহস্পতিবাৰ আমি দেওবাৰে লগালোঁ কাৰণ ই আমাৰ সন্মুখৰ ঘৰটোত মানে লাইট লগাই দিলে যে মই দেখাই আছোঁ বাৰু সন্মুখৰ ঘৰটোত লাইট লগাই দিলে তাই সেইকেইটা দেখাই থাকে মানে আমি ভাবিলোঁ নাই দুদিনমান আগতীয়াকৈ লগাই দিয়ে ভাল খুব ভাল জুইকে টানি নিদিবা ছিঙি যাব আমাৰ কলঙৰ সেইফালে চাওকচোন কি ধুনীয়াকৈ সজাইছে লাইটেদি বিৰাট ধুনীয়া লাগিছে আঁতৰৰ পৰা বহুত ধুনীয়া লাগিছে একদম কেমেৰা দিব ভালকৈ অহা নাই বাৰু ৰাতি সঁচাকৈ ভালকৈ অহা নাই কিন্তু এনেই গোটেই কলঙৰ পাৰটো সিপাৰটো একদম মানে ধুনীয়া লাগি গৈছে একদম উজ্জ্বল হৈ গৈছে আমাৰ ঘৰৰ মুখৰ মানে কেনেকুৱা আল্টিমেট ভিউ এটা হৈছে নহয় আৰু এইটো উৎসৱ সঁচাই বহুত ভাল লাগে মানে পোহৰৰ আৰু উৎসৱটো এইটো ঘৰ যে দেখিছে ডাঙৰ ঘৰটো যে ওখ ঘৰটো যে সেইটোতো আজি 10 দিন 15 দিন মানৰ পৰা লাইট লগাই আছে তাকে দেখি পেলাই আমাৰ মুকু মানে পাগলা হৈ গৈছেগে লাইট লাগে কৰি থাকে আৰু আমাৰ কলনীখনো দেখা আছো পিছফালেও আছেতো কলনী গোটেইখন মই দেখাম আজি এইটো আমাৰ ঘৰটো দেই দূৰৰ পৰা আমাৰ ঘৰটো কিন্তু সঁচাই ধুনীয়া লাগিছে ন আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ ঘৰটো কেনেকৈ সজাইছো ভাল লাগিছে নে নাই কলগছটো আনাচোন আমি এতিয়া কলগছ ফুটাম ন কলগছ ফুটাই পেলাই আমি কলগছ নুফুটাই মানে চাম আৰু আমি দেউতাক দি দিয়া দেউতাক দি দিয়া চব গম পায় এয়া যে পুৰে যে সেইটো কাৰণে আঁতৰিয়াতে গৈছে সেইটো দেউতাক দি দিবা সেইটো দেউতাক দিবা দুটা দিছে লোৱা দুটা দিছে হ'ব এইটা ফুটাই লওঁ এইটা ফুটাই লোৱা ব'লা ভয় লাগে ন নাই আহিব মা মানুহ চোৱা ধুনু আৰু এটা দিয়া বাবা কি ধুনু লাগিছে অকণমান ভয়ো কৰিছে এইবাৰ চকৰি এটা লগাওঁ দে চকৰি না কি ধুনু লাগিছে মাজে ব্ৰেক দিয়ে কি ধুনু লাগিছে এক চকৰিটো মানে জ্বলাই দিব লাগে অথনি পৰা আনি বাপৰে আমি অকণমান ওলাই আহিছোঁ কলনীলৈ অকণমান
দেখাও ঘৰবোৰ কেনেকৈ কেনেকৈ সজাইছে আৰু এইটো ঘৰ আছে প্ৰণামী বা এইজনী আৰু বহুত ধুনীয়া প্ৰণামী বা আৰু খুব মৰম আৰু টিকলি এজনী হিয়া হিয়া এইফালে হা আমাৰ মুকুৱে বহুত ভাল পায় হিয়াক আৰু প্ৰণামী বাৰু ইউটিউব চেনেল এটা আছে খুব ধুনীয়াকৈ ভিডিঅ' বনাই আছে ষ্টাৰ্ট কৰিছা ন বেছিদিন হোৱা নাই জুনত কৰিছোঁ মই ডেছক্ৰিপশ্যন বক্সত প্ৰণামী বা চেনেলৰ লিংকটো দি দিম আপোনালোকে চব পাব ৰেচিপি পাব য়োগা কৰি থাকে বায়ে ধুনীয়া ধুনীয়া ড্ৰেছ এইটো আমাৰ কলনীৰ বেক চাইডটো হয় ইয়াতে চবেই কলগছ পুতি পেলাই চাকি জ্বলাইছে আমিও চাবলৈ আহিলোঁ খুব ধুনীয়া লাগিছে আৰু গোটেইকেইঘৰ মানুহে মিলি পেলাই ৰাতি খিচিৰি খাব আমাকো কৈছিলে কিন্তু মোকো সোনকালে শুই যায় কাৰণে আৰু নহ'ব ক'ত যোৱাগে ক'ত যোৱা খালী কোচত মোক ধৰাহি বেটা গালি উলিয়াইছে ফুফু যাব মা ফুফু যাব তাই বলা উলিয়াই ল গাড়ী উলিয়াই বাহিৰত উঠিম যাব বলা নামা বা নিজে দৰ্জা খুলিব পৰা হৈ গৈছে নিজে যাব নিজে উঠিব একে মই উঠাই দিম ৰ'বা মই উঠাই দিম আমি অকণমান ওলাই আহিছোঁ গাড়ীত নগাঁওখন দেখাওঁ কেনেকৈনো চবেই দীপাৱলী পাতিছে আপোনালোকক দেখাওঁ আৰু মোকে কাক বাই বাই দিলা তাই গাড়ীত উঠি দিলে বাই দিয়া আৰু কৃষ্ণ কৰা ঘৰবিলাক দেখিলেও কৃষ্ণ কৰে ন মা ঘৰবিলাক দেখিলেও কৃষ্ণ কৰা ন ইয়া কৰিলে ঠিক আছে আপোনালোকক দেখাম এখন শৰ্মা সুইটছ নগাঁৱৰ খুব ভাল মিঠাই দোকান এয়া মাৰেপতি পাই গৈছোহি এইখিনি চবতকৈ ভাল লাগে কিন্তু আমাৰ অহা দেৰি হৈ গ'ল যে সেইকাৰণে চাকিবোৰ নুমাই গুচি গ'ল অকণমান আগত আছে মোৰ দোকানবোৰ বন্ধ হয় এই অকণমান আছে আৰু চাকি নুমাইছে কাৰণ চাকিৰ মানে তেলৰ যিহে দাম মানুহে আৰু দ্বিতীয়বাৰ চাকি তেল দিবলৈ বিচৰা নাই আমাৰো চাকিকেইটা অলৰেডি নুমালে এইফালে চাওক ইমান ধুনীয়া লাগিছে কলগছত দিলে এনেও ধুনীয়া লাগে ন এইখিনি ইমান ধুনীয়া লাগিছে ৰাম এয়া চাওক এয়া চাকি একদম ধুনীয়া লাগিছে টাউনখন অকণমান ফুৰি পেলাই মাৰ ঘৰত সোমাই আহিলোঁ আৰু আমাৰ মোকো অলৰেডি দেৱালী শেষ হৈ গৈছে কাৰণ টিকনি খুলি দিলে গাড়ীতে চাকি সব নমালা সব চাকিও এই দুটাহে জ্বলি আছে আৰু এইটো জ্বলি আছে লাষ্ট আৰু কোনা ইয়াত তুমি গুণাখিনি এটা এইটো জ্বলি আছে দেৱালীও ফিনিছ আৰু আমাৰ মোকো অকণমান ফিউজ হ'ব আৰু এতিয়া তাৰ কাৰণে ভাত কেইটামান বনাই পেলাই খুৱাই দিওঁ আৰু আমি ৰাতি আজি দেৱালী স্পেচিয়েল মাটন খাম আৰু লগত পুৰি আৰু অকণমান পায়স বনাম আপোনালোকক দেখা
বনালোঁ ডিনাৰ। আজিতো কৈছিলে লুচি খাম আৰু লগত মটন আৰু পায়স অকণমান বনালোঁ। মোকো মানে কি হ'ল, তাই নুশুৱে চাৰিওফালে বমৰ শব্দ আৰু দিনতো অকণমান শুই লৈছিলে। লাষ্টত বাপেকে পুলিচৰ চাইৰেনটো বজাই দিলে মোবাইলত। তাৰপিছত যেনে তেনে গৈ পেলাই শুলেগৈ। 10টা বাজি গ'ল শুওঁতে। আৰু আজি ডিনাৰত আছে আমাৰ এইখন ডিনাৰ থালি, এখন লুচি বনালোঁ, এয়া হৈছে মটন কাৰী, বেছি মানে পানী দিয়া নাই, অলপ গ্ৰেভি কৰিছোঁ। আৰু এয়া পায়স আৰু লগত হৈছে জেলেপি আৰু বুন্দিয়া। অকণমান মানে আনহেল্ডি হৈছে আৰু জেনেৰেলি মিঠা আৰু এইবোৰ নাখাওঁৱে আমি, অকণমান কমাই খাওঁ। কিন্তু পূজাত খাইছিলোঁ, আকৌ এতিয়া খাইছোঁ, অকণমান ফাউল হ'ল আৰু তথাপি দেৱালী বুলি আজি চলাই দিছোঁ। তেন্তে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, এতিয়া খাই লওঁ, কাৰণ পটককৈ শুবও লাগিব, 12টা বাজি গ'ল যিহেতু। নতুনকৈ এটা ভিডিঅ' আপোনালোকক আকৌ দিম। এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ, দেৱালীৰ স্পেচিয়েল ভিডিঅ' বুলি পেলাই। আমাৰ চেনেলটো চাই থাকিব, আৰু যদিহে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদিহে নতুন হয় আমাৰ চেনেলটো, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে নতুনকৈ দি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। তেন্তে সকলোকে আকৌ দীপাৱলীৰ শুভেচ্ছা দিছোঁ। আজিলৈ আহোঁ, বাই বাই।